হপনা সোরেন আদিবাসী সেৱা জেনেৰেল ছেক্ৰেটাৰী। মই কিছুমান স্পষ্টীকৰণ দিব বিচাৰিছোঁ আমাৰ ট্ৰাইব টিভি আৰু আসাম ফ'কাছ আৰু SC লাইব্ৰেৰী। এতিয়া ৰাজনীতিৰ প্ৰেক্ষাপটত যিটো গৰমাগৰমি চলি আছে এই ক্ষেত্ৰত কিছুমানে কাক বা ইউজ এণ্ড থ্ৰ' তেনেকুৱা ব্যৱহাৰ কৰিবৰ কাৰণে বিচাৰি আছে। তেনেধৰণেও কিছু চাল চক্ৰ চলি আছে। সেই হিচাপতে মোৰ ঘৰতে দুদিনমানৰ আগতে আমাৰ মাননীয় ৰাজীৱ ছাৰ যিটো বিজেপিৰ প্ৰাৰ্থী তেখেত আহিছিলে। তাতে মোৰ লগত থাকি মোৰ লগতে গাঁৱৰ লগত মোক কিবা কৰি মিটিং মাতি পেলাই সিহঁতৰ লগত যিটো ভিডিঅ' ভাইৰেল হৈছে তাতে মই যে এইটো কাৰণে যে মই বিজেপি প্ৰাৰ্থী হয় মই বিজেপি ছাপৰ্টাৰ তেনেকুৱাটো নহয়। তথাপিও আমি আগৰ পৰা মোৰ ৰাজীৱৰ লগত পৰিয়াল কেন্দ্ৰিক হিচাপে মোৰ আগৰ পৰা তেনেকুৱা সম্পৰ্ক আছিলে। এই হিচাপত তেওঁ আহিব পাৰে, সেইটো কাৰণে মই তেনেকুৱাটো বাধা দিব পৰা নাই আৰু আহিছে। তথাপিতো মই এতিয়া এইটো যি এতিয়া ভাইৰেল হৈ আছে এইটো ক্ষেত্ৰত মই ক'ব বিচাৰিম, বেলেগ প্ৰাৰ্থী তেনেকুৱা হ'লে আমি আগৰ পৰা BPFৰ লগতে আগৰ পৰাই আছিলোঁ। তেতিয়াহ'লে BPFৰ প্ৰাৰ্থী কেলেই আমাৰ লগত দেখা কৰা নাই? দেখা কৰিব লাগিছিলে। তেনেকুৱা ভাইৰেল কৰি আছোঁ, এইটো মই অত্যন্ত দুখিত। তেনেকুৱা মই বিজেপি নহয়, মই সাংগঠনিকভাৱে আমাৰ সাংগঠনিকভাৱে যিটো আমি সিদ্ধান্তত উপনীত হওঁ সেই হিচাপতে আমি কাম কৰোঁ। এইটোৱে আমাৰ ক্ষেত্ৰত এইটোৱে মোৰ ক'বলগীয়া, সেইটোৱে মই সমীচীন বুলি ভাবিছোঁ।